हे गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस माने एकदम डेली ब्लॉगर होते आহি আছো নাই মানে গাইস ডেইলি ব্লগ দিম বুলি কেনে ভাবি আছো। তো সেইটো আনে মই মানে এইকেইদিন কন্টিনিউ কৰি আছো আৰু ব্লগ চলগ দিবলৈ। তো চেষ্টা কৰি আছো ব্লগ দিবলৈ না কি কয় গাইস। তো মই এতিয়া যাইছো মানে যোৱা ভিডিঅ'টো যোনটো লাগিছে ভিডিঅ' দেখিছিল মানে ফাৰ্ষ্ট ষ্টাৰ্টিঙত। তো সেইখিনি জেগাতে যাইছো। সেইফালে ছাগলী আছে এইটো জেগাতে আহিছো আজিও মানে। তো গাইস লগৰ কেইজন আহিব এনে আৰু গাইস গাঁৱত সেনে ব্লগ বনাওঁ। আৰু ইফালে আছে এই কিবা ফুল বুলি কয়তো এই গাইস কিবা কোনোবাই জানে যদি ক'বচোন কি নাম এই ফুলজোপা গাইস। মানে আৰু এইফালে দেখাই আছোঁ এইবিলাকত মানে একদম ধানবোৰ পকি গৈছে আৰু আস্তে আস্তে কাটিব খবৰ কেইদিনৰ পিছত না কি কয় গাইস। তো লগৰবিলাক আহিব ইয়াতে আছে আৰু নৱজিতবোৰ বহি আছে অকলে আৰু তেনেকৈ আৰু গাইছ মানে চেষ্টা কৰি আছোঁ এইকেইদিন ব্লগ চলগ দিবলৈ। মানে চেনেলটো বহুতখিনি ডাউন পৰিছে সেইটো মানে উঠাবলৈ চেষ্টা কৰি আছোঁ ব্লগ চলগ দি কিনে না কি কয় গাইছ। আৰু আপোনালোকে যিমান পাৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। তো আৰু লগ পাই আছোঁ লগৰকেইটা আহিলে না কি কয়। আমি এতিয়া খাম জলফেট টেঙা মানে হাতত লৈ লৈছোঁ। এইফালে আৰু আছে নিমখ না কি কয় গাইছ একদম লাগাই নৱজিতবোৰো খাই আছে ময়ো খাই দিওঁ না কি কয় গাইছ। লাগাই লৈছোঁ আৰু খাওঁ গাছ টেঙা একদম মানে টামাৰ টেঙা এই গাছ টেঙা টেঙা পুৰা। গাছ জিভাৰ পানী পৰিছে নেকি ক'বচোন মানে কাৰ কাৰ পৰিছে ক'ব। হয়তো নিশ্চয় পৰিছে আপোনালোকৰ গম পাইছোঁ মানে ভিডিঅ'টো চাই না কি টেঙা গাছ খাব লাগে। মানে এতিয়া আমি গৈ আছোঁ তাতে 2 নম্বৰ পুলটোত মানে লগৰকেইটাও আহিল এইকেইটা এতিয়া আছে অংকুৰ আছে নৱজিত আছে। নৱজিতত আছিলে টিউশ্যন দেখাইছোঁ আৰু অংকুৰো আছে। তো যাইছোঁ এইয়া নৱজিত পুৰা একদম পুৰা জলফি আৰু অংকুৰ খাই আছে। তো আমি যাই আছোঁ তাতে মানে পুলত। তো এইফালে ৰাস্তা পুৰা একদম মানে গাইছ তাতে যায় অলপমান আৰাম হয় গেম চেম খেলিম আদা চাদা মাৰে না কি কয় গাইছ। তো এইফালে আছে আৰু পুখুৰী গাইছ পুখুৰী দেখাই পাইছে নাই নাজানো আৰু দেখাই আছোঁ না কি কয়। এইফালে এখন দোকান আছে। তো গাইছ তাতে যাওঁ না কি গাইছ চলিতে জাবৰাং কৰি লৈছোঁ মানে চোচা নাই নেকি এইকে দিলে হৈ যায় নাকি চলিৰ পৰা সেই এইফালে আছে পাছত ৰৈ গ'ল মই আৰু ব্লগ বনাওঁতে সেনেকৈ আহি দিওঁ। তো তাতে যাই লগ পাইছোঁ গাইছ ৱাও লাইক কৰি দিব। A few moments later. তো গাইছ আমি ইয়াতে পুলত আহি পালোঁ মানে ইয়াতে বহি আছোঁ গাইছ। এয়া পুলত সেইকেইটা বহি আছে এইফালে গাইছ গৰু আছে গৰু ফ'কাছ নলয় গাইছ আইফোন নহয়। তো ইয়াতে বহি আছোঁ আমি গাইছ মজা। এইফালে আৰু আছে চাওঁ গাইছ আল্টিমেট এইটো চাইড মানে কি বুলি কয় ৰঙা টাইপৰ ইফালে আৰু একদম পূৰা বগা সেই চিষ্টেমৰ হৈছে। এইফালে আৰু ধানবিলাক আছে গাইছ আমাৰ খেতি পথাৰ এইখিনি মানে আৰু এটা আহি আছে গাইছ দেখাইছোঁ ফ'কাছ নলয় গাইছ গেল টাইপ কৰি আহি আছে অকলে গাইছ। তো এইফালে এই গৰুকেইটা এইয়া নৱজিতবোৰৰ কিবা এটা লাইট জ্বলাব দি আছে। এইফালে চাওঁ গাইছ লাইট জ্বলাই আহি আছে। তো গাইছ মানে খাটাকৈ ব্লগটো বনাইছোঁ। তো গাইছ মানে আজিৰ ব্লগটো এইখিনি আছিল। তো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই গাইছ বাই বাই লাভ ইউ অল গাইছ বাই বাই।